সমস্যা সমাধানৰ মূল মন্ত্ৰই হৈছে আলোচনা। সমস্যা সমাধানৰ মূল মন্ত্ৰই হৈছে আলোচনা। সমস্যা বিভিন্ন ধৰণৰ থাকিব পাৰে, যেনে ব্যক্তি আৰু ব্যক্তিৰ মাজত, দেশ আৰু দেশৰ মাজত, ভাই ভনীৰ মাজত, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, আঞ্চলিক, সামাজিক ইত্যাদি। এই সমস্যাবোৰ সমাধানৰ মূল মন্ত্ৰই হৈছে আলাপ আলোচনা। সুস্থ আলোচনাই দুই ব্যক্তিৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাত সহায় কৰে। ইয়াৰ বাবে ব্যক্তিজনে কিছুমান সৰু সৰু কথাত গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰথমতে এজনে আনজনৰ কথা বতৰা মনোযোগেৰে শুনিবলৈ যত্ন কৰা উচিত। দ্বিতীয়তে এজনে আনজনৰ আৱেগ, অনুভূতি, সামাজিক স্থিতি বুজিবলৈ যত্ন কৰিব লাগে। তৃতীয়তে নিজৰ মনত উদাৰতাৰ ভাৱ জাগ্ৰত কৰি ক্ষমা কৰিবলৈ শিকিব লাগে। চতুৰ্থতে আলোচনাৰ সময়ত বাক সংযমী হোৱাটো নিতান্তই প্ৰয়োজন। নিজেও হাঁহক, আনকো হহুৱাওক।